তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আপোনালোকৰ জানিবলৈ মন যায়নে যে আপোনাৰ মোৰ আৰু এই পৃথিৱীৰ সকলোৰে বেংক বেলেঞ্চ আৰু টেকেলিত থকা পইচা হওক, বাকচত থকা পইচা হওক, সকলোবোৰ মিলালে টোটেল পৃথিৱীত সৰ্বমুঠ কিমান টকা আছে? যদি আপোনালোক জানিবলৈ ইচ্ছুক তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো আজি আমি আলোচনা কৰিম টকা পইচাৰ বিষয়ে নজনা এনেকুৱা 5টা তথ্য যিকেইটা শুনি হয়তো আপোনালোকো আচৰিত হ'ব। তো 1 নম্বৰটো হৈছে যে বৰ্তমান সময়ত যিদৰে 10 টকীয়া পৰা আৰম্ভ কৰি 2000 টকীয়া নোট মানে এক্সিষ্ট কৰি আছে ভাৰতত বৰ্তমান 50 টকীয়া 200 টকীয়া 100 টকীয়া 2000 টকীয়া এটচেট্ৰা মানে যিবিলাক চলি আছে বৰ্তমান সময়ত মানে নোট সেইবিলাকৰ কথা কৈছোঁ যিবিলাক চলি আছে। তো এটা সময়ত 0 টকাটো ভাৰতত এক্সিষ্ট কৰিছিলে। তো 0 টকাটো মানে কি, যিহেতু ভাৰত এখন কাৰাপ্টেড দেশ হয়, তো যিবিলাক বিনামূলীয়াকৈ কাম হ'ব লাগে ভাৰতত, তো সেইবিলাকৰ কাৰণে আমি পইচা দি কৰিবলগীয়া হয়। তো এইবিলাকৰ বিৰোধিতা কৰি 0 টকাটোৱে মাতিছিলে সেইটো সময়ত। তাৰ একো ভেলু নাই, সি জিৰ', তাক একো আপুনি কিনিব নোৱাৰে বা কিনা বেচা একো কৰিব নোৱাৰে। কিন্তু সি যেতিয়াই মানে ভাৰতত এইবোৰ কাৰাপশ্যন হয়, ধৰি লওক কোনোবাই ঘুচ দিয়া মেলা কাৰোবাৰবিলাক হয়, তো এইবিলাকৰ বিপৰীতে মাতিছিলে 0 টকাটো। তো তাৰ কাম সেইটোৱে আছিলে সেইটো সময়ত। তো 2 নম্বৰটো হৈছে $1 সমান আমাৰ ভাৰতীয় টকাত প্ৰায় 70 টকা। $1 সমান ভাৰতীয় টকাত প্ৰায় 70 টকা বুলি আমি সকলোৱে জানো। কিন্তু আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ শক্তিশালী যিটো কাৰেঞ্চি সেইটো কি হয়? তো সেইটো হৈছে কুৱেইটি দিনাৰ, কুৱেইটৰ হয়। তো আমাৰ 234 টকা সমান 1 কুৱেইটি দিনাৰ। মানে আমাৰ 234 টকাটো যিটো ভেলু ইণ্ডিয়াত, তো আমাৰ 234 টকাত আমি যি বস্তু পাওঁ, তো সেই 234 টকাৰ দমটো 1 কুৱেইটি দিনাৰতে আছে। মানে 1 কুৱেইটি দিনাৰ সমান 234 টকা, আৰু ইয়ে পৃথিৱীৰ আটাইতকৈ শক্তিশালী কাৰেঞ্চি কুৱেইটি দিনাৰ। 3 নম্বৰটো হৈছে যে এটা সময়ত ভাৰতত 10,000 টকীয়া নোটো প্ৰচলিত হৈছিলে। মানে এখনে নোট, তাৰ ভেলুটো হৈছিলে 10,000। যেনেকৈ 500 টকীয়া নোট, তেনেকৈ 10,000 টকীয়া নোটো ভাৰতত এটা সময়ত এক্সিষ্ট কৰিছিলে। আৰু সেই 10,000 টকীয়া নোটখনকে ভাৰতত এটা সময়ত হায়েষ্ট ভেলু থকা নোট হিচাপে বিবেচনাও কৰা হৈছিল। আৰু এতিয়া আহোঁ মই 4 নম্বৰটোলৈ। 4 নম্বৰটো হৈছে যে পৃথিৱীত আপোনাৰ হওক, মোৰ আৰু পৃথিৱীত যিমান মানুহ আছে, যিমান পপুলেশ্যন আছে, সকলোৱে নিজৰ পকেটত থকাৰ পৰা আদি কৰি বেংক বেলেঞ্চত থকা বা য'তে থকা, মানে ধৰি লওক টেকেলিত থোৱা বা বাকচে চাকচে থোৱা, আমাৰ মানুহে বাকচে চাকচে থয়, তো সেইবিলাক চব যদি টকা পইচা একগোট কৰি মিলোৱা হয়, তো সৰ্বমুঠ কিমান টকা হয় আপোনালোকে জানেনে? আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক। তো ইমান টকা আছে ভাৰতত তো টোটেল ইমান টকা আছে গোটেই পৃথিৱীৰ সকলোৰে মানুহৰ ওচৰত, যিখিনি লগালে টোটেল ইমান হয়। তো এতিয়া আহোঁ একেবাৰে শেষৰ আৰু ইণ্টাৰেষ্টিং কথাটোলৈ। আৰু এই 5 নম্বৰটো হৈছে যে পৃথিৱীত, অলপ আগতে আপোনালোকক দেখাই গ'লোঁ যে পৃথিৱীত টোটেল কিমান পইচা আছে। আৰু এই টোটেল পইচাৰ আধা পইচা আছে পৃথিৱীৰ 8জন ধনী ব্যক্তিৰ ওচৰত। মানে যদি পৃথিৱীত টোটেল 100 টকা আছে, এনেই মই উদাহৰণ হিচাপে কৈছোঁ, টোটেল যদি পৃথিৱীত পইচা 100 টকা আছে, তাৰে 50 টকা আছে পৃথিৱীৰ 8জন ধনী ব্যক্তিৰ ওচৰত, আৰু বাকী 50 টকা আছে পৃথিৱীৰ গোটেই জনসাধাৰণৰ ওচৰত, মানে গোটেই পপুলেশ্যনৰ ওচৰত আছে 50 টকা, আৰু বাকী আধা পইচা অৰ্থাৎ 50 টকাই আছে পৃথিৱীৰ 8জন ধনী ব্যক্তিৰ ওচৰত। তো ই এটা ইণ্টাৰেষ্টিং ফেক্ট হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।